নমস্কাৰ মই আব্দুল আপোনালোকে চাই আছে নিউজ কিং ইউটিউব চেনেল আৰু এই মুহূৰ্তত আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথম খবৰটো লৈ খুবেই ডাঙৰ খবৰ পৰিয়ালক নজনাকৈ কিয় জোনমণিৰ মৃত্যুৰ পৰীক্ষা কৰিলে আৰক্ষীয়ে এইবাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে কয় পৰিয়ালক নজনাকৈ কিয় জোনমণিৰ মৃত্যুৰ পৰীক্ষা কৰিলে আৰক্ষীয়ে এবাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে জোনমণিৰ মাতৃক অৱগত নকৰাকৈ আৰক্ষীয়ে কৰিছিল মৃত্যুৰ পৰীক্ষা জোনমণিৰ ভাতৃয়ে ক'লে জোনমণিৰ আমাৰ কোনো অপৰাধী নাছিল আৰু ক'লে দুৰ্ঘটনা যদি হৈছিলেই তেনেহ'লে জোনমণিৰ ডিঙিৰ চেইন আৰু মোবাইল ফোন ক'ত গৈছিল গতিকে এই সন্দৰ্ভত অনুসন্ধান কৰিব লাগে আৰক্ষীয়ে জোনমণিৰ ভাতৃয়ে ক'লে জোনমণিৰ দুৰ্ঘটনাৰ খবৰ মাতৃক জনোৱা নাছিল আৰক্ষীয়ে আৰু সেই সময়তে ঘৰত অভিযান চলাই থকা আৰক্ষীয়ে দিয়া নাছিল জোনমণিৰ মাতৃৰ মৃত্যুৰ খবৰ আৰু এইবাৰ চিআইডিৰ তদন্তত আশ্ৰান্ত নহ'লে পৰিয়ালটোৱে বিচাৰিব চিবিআইৰ তদন্ত আৰু এতিয়ালৈ চিআইডিৰ লোকে জোনমণিৰ আমাৰ পৰিয়ালৰ সৈতে কৰা নাই কোনো যোগাযোগ পৰৱৰ্তী খবৰটো এটা খুবেই ডাঙৰ খবৰ নগাঁৱৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নগাঁৱত যি চিআইডিৰ অভিযান চলিছিল তাতে এজন এডিশ্যনেল এছপিক ইতিমধ্যে তলব কৰিছে জোনমণিৰ আমাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত চিআইডিয়ে তলব কৰিছে এজন শীৰ্ষ আৰক্ষী বিষয়াক আৰু চিআইডিয়ে তলব কৰিছে নগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক পুনৰ জনাইছো চিআইডিয়ে তলব কৰিছে ৰূপজ্যোতি কলিতাক চিআইডিয়ে তলব কৰাৰ পিছতে আৰক্ষীৰ অতিথিশালত উপস্থিত এতিয়া ৰূপজ্যোতি কলিতা পৰৱৰ্তী খবৰটো এটা খুবেই ডাঙৰ খবৰ এইবাৰ বহিৰাজ্যৰ প্ৰাৰ্থীক চাকৰি দিব অসম চৰকাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই সন্দৰ্ভত কৰিছে এক বৃহৎ মন্তব্য বহিৰাজ্যৰ প্ৰাৰ্থীৰ সপক্ষে ওকালতি কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে খিলঞ্জীয়াক চাকৰি দিব নোৱাৰা চৰকাৰে চাকৰি দিব বহিৰাজ্যৰ প্ৰাৰ্থী এখন ৰাজ্যৰ প্ৰাৰ্থীয়ে সেই ৰাজ্যতে চাকৰি পাব বুলি আৰু আন ৰাজ্যত নাপাব বুলি সংবিধান সংশোধন কৰিব লাগে এতিয়া নিজৰ অহংকাৰতে মত্ত হৈ পৰিছে নেকি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সংবিধান সংশোধনৰ কথা দুখাই দি অসমত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সপক্ষে লৈছে শিক্ষামন্ত্ৰীয়ে যুক্তি সাপেক্ষে কয় যে অসমত বহু সংখ্যক বাংলা আৰু হিন্দী মাধ্যমৰ বিদ্যালয় আছে আৰু বাংলা আৰু হিন্দী মাধ্যমৰ বিদ্যালয়তহে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন পৰৱৰ্তী খবৰটো এটা খুবেই জৰুৰী খবৰ লগতে গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ বৃদ্ধি পালে কৰোনা ভাইৰাছ ভাৰতত নতুনকৈ 665 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আজি লাভ কৰা তথ্য মতে ভাৰতত বিগত 24 ঘণ্টাত কৰোনা ভাইৰাছত নতুনকৈ 865 জন লোক আক্ৰান্ত হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আজি লাভ কৰা তথ্য অনুসৰি পুৱা 8 বজালৈ 4,44,13 জন লোক সুস্থ হৈ উঠিছে বিগত 24 ঘণ্টাত 1,984 জন লোক সুস্থ হৈ উঠিছে আনহাতে সমগ্ৰ ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে 4.44 কোটিৰ অধিক আক্ৰান্তই ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ হৈছে 98.7 ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 5,31,818 জনলৈ বৃদ্ধি পাইছে সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে 9,092 জন আৰু দৈনিক সংক্ৰমণৰ হাৰ হৈছে 0.64% সমগ্ৰ ভাৰতত 1,35,873 জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল বিগত 24 ঘণ্টাত ভাৰতত বুষ্টাৰ পালি 15 পৰা 17 বছৰ বয়সৰ উপৰি 12 পৰা 14 বছৰ শিশুসকলক ধৰি মুঠ 1,050 জনৰ কৰোনা টিকা প্ৰদান কৰা হৈছে